মই আজি আছোঁ পাঠশালাত। তো ইয়াতে মানে কুপন খেল হৈ আছে, মানে ইয়াতে মই কুপন লৈছোঁ, ইয়াত তিনিখন লৈ ল'লোঁ। তো আপোনালোকো মোৰ ভিডিঅ'ৰ জৰিয়তে ল'ব পাৰিব, আপোনালোকে অনলাইন কৰিব পাৰিব। তো ডিটেইলছ দিম আপোনালোকক, এয়া চাই লওক ভালকৈ। এই গাড়ীসমূহ ইয়াত লিখা আছে, দেখিছে আপোনালোকে। এয়া চাওক 100 টকীয়া কুপনৰ বজাৰ। আপোনালোকে ভাগ্য পৰীক্ষা টেষ্ট কৰক, আপোনাৰ নিজৰ ভাগ্যটো টেষ্ট কৰক। 100 টকা দি আপোনালোকে অনলাইন যোগেদিও আপোনালোকে কুপন বুকিং কৰিব পাৰিব। 100 টকা দি, মাত্ৰ 100 টকাত আপোনাৰ ভাগ্য সলনি হ'ব। এয়া চাই লওক ভালদৰে। তো মই আজি আহিছোঁ আপোনালোকৰ কাৰণে এই পাঠশালাত। তো নলবাৰীৰ পৰা অকণমান আগবাঢ়ি আহিব লাগে। তো এয়া চাই লওক, মানুহ চাওক, মানুহ এয়া টিকেট ল'ব আহিছে, কুপন ল'ব আহিছে। চাওক আপোনালোকে টিকেট এয়া মই 3খন লৈছোঁ। এয়া চাওক। আপোনালোকৰ যে এই যে মানে কুপন খেল হৈ আছে, সেইখিনি মানে কেনেকুৱা পৰ্যায়ত কি কেনেকৈ অলপ বুজাই দিব নেকি? তো মই দাদাজনৰ পৰা কথাখিনি জানিব চেষ্টা কৰিম। তো ইয়াতে টিকেট খেল হৈ আছে, মানে টিকেট ভাগ্য পৰীক্ষা হৈ আছে। ইয়াতে আমাৰ 2023 বৰ্ষত 30 ডিচেম্বৰ তাৰিখে এই খেলখিনি ফলাফল ঘোষণা হ'ব। তো সেইখিনি কথা জানিবৰ কাৰণে দাদাজনৰ পৰা অকণমান জানিব লওঁ, চেষ্টা কৰোঁ। দাদা কওক। আমি প্ৰতি বছৰে এই খেলখন অনুষ্ঠিত কৰোঁ। এই বছৰো 48 সংখ্যক পাঠশালা ৰাস মহোৎসৱত ভাগৱতী ক্ষেত্ৰ উন্নয়নৰ সাহায্যাৰ্থে এই উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত কৰা হৈছে। এই খেলখন অনুষ্ঠিত হ'ব 30 ডিচেম্বৰ শনিবাৰে। আমি মুঠ 1,90,000 টিকেট কুপন আমি ইতিমধ্যে বিক্ৰী কৰিবলৈ গৈ আছোঁ, শেষ কৰিবলৈ গৈ আছোঁ 1,000 বহি। গতিকে আমি প্ৰথম পুৰস্কাৰ XUV 700 ৰাখিছোঁ, মহিন্দ্ৰ থাৰ I-20। এনেকৈ আমি মুঠ 9খনকৈ 4-চকীয়া বাহন আমি ৰাখিছোঁ। গতিকে এতিয়া আমি ৰাইজৰ সঁহাৰি খুব ভাল দেখিছোঁ। ৰাসতো আমাৰ যথেষ্ট সংখ্যক টিকেট বিক্ৰী হৈছে। 2 দিনৰ ভিতৰতে আমাৰ টিকেট বিক্ৰী শেষ হ'ব। আৰু 30 তাৰিখে খেলখন অসমৰ ৰাইজে উপভোগ কৰিব পাৰিব, লাইভ চাব পাৰিব। আমাৰ ফেচবুক পেজ ইতিমধ্যে আমি লঞ্চ কৰিছোঁ। কুপন পাঠশালা বুলি এটা ফেচবুক পেজ ইতিমধ্যে আমি কমিটিৰ ফালৰ পৰা মুকলি কৰি দিছোঁ। তাতে আপুনি ঘৰতে বহি পেলাই খেলখন লাইভ চাব পাৰিব। তো গাইজ, শুনিলে আপোনালোকে দাদাজনে ক'লে। তো আপোনালোকেও অনলাইন যোগেদি আপোনালোকে টিকেট লৈ ল'ব পাৰিব, বুকিং কৰিব পাৰিব ন? হয়, বুকিং আমাৰ চলি আছে। তো মোৰ কমিটিৰ কণ্টেক্ট নাম্বাৰ মই স্ক্ৰীণত আহি আছে, আপোনালোকক দেখাই দিম। স্ক্ৰীণত আহি আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। তো বুকিং কেনেকৈ কৰি ল'ব, কমিটিৰ লগত কথা পাতি ল'ব, আপোনালোকে বুকিং কৰি ল'ব পাৰিব। ঠিক আছে, ঠিক আছে দাদা, ভাল লাগিল দেই। গাইজ, মই পাঠশালাৰ পৰা আপোনালোকে এইখিনি ভিডিঅ' দিলোঁ। তো আপোনালোকে অতি সোনকালে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনালোকে 100 টকাত আপোনালোকে ভাগ্য সলনি কেনেকৈ পৰীক্ষা কৰিব পাৰিব, আপোনালোকে অনলাইন যোগেদি আপোনালোকে এই 100 টকীয়া কুপনটো বুকিং কৰিব পাৰিব। তো আপোনালোকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, অতি সোনকালে শ্বেয়াৰ কৰিব, ভাগ্য সলনি কৰক।